আপোনালোকৰ সকলোকে মই মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া আমি গৈ আছোঁ নামঘৰলৈ বুলি, কাৰণ আমাৰ পেহীয়ে মানে ভাওনা আগবঢ়াইছিলে, সেইকাৰণে ভাওনা খোলা হৈছিলে। আজি ভাওনা হয় আৰু সেই তাত গৈ পিনে আপোনালোকক সকলোকে দেখাই আছোঁ। আৰু এইফালে আমি খুৰীহঁতৰ ঘৰলৈ আহিলোঁ। মা এফালে খুৰী ওলাই হৈ গ'ল আৰু এইফালে খুৰীয়ে বস্তুকেইটা ধৰিবলৈ ধৰি মেলি আমি খুৰীহঁতৰ ঘৰৰ পৰা নামঘৰলৈ বুলি গৈ আছোঁ। আৰু এইফালে ৰাস্তাত মই, মা আৰু খুৰী, আৰু এইফালে আমি কেইজনে একেলগে হৈ আহিছিলোঁ। আহি পিনে পাই গ'লোহি। আমাৰ খুৰাহঁতৰ ঘৰত ৰিচিপশ্যন দিয়া হৈছিলে আৰু এইফালে আমি ইয়ালৈ বুলি প্ৰথম আহিলোঁ। আৰু এইফালে আমি অহা আগতে মানুহ আহি আছিলে। আৰু এইফালে দেখিছোঁ নহয় টিকলিজনী আৰু মা, এইফালে ভণ্টি, আৰু এইফালে চবেই মানে গোটেই খুৰীহঁত আহিছিলে। আৰু এইফালে চবেই তামোল পতা বিজি। আৰু এইফালে আমাৰ ইয়াত পেহী ভাগৰ ভাওনা আগবঢ়াইছিলে। এইফালে ময়ো তামোল এখন খাই ল'লোঁ। তামোল এখন মানে দুজনে খাই লৈছোঁ আৰু এয়া তামোল খাব আছে, দেখিছে নহয়। আৰু এইফালে বাই তামোল দেখি ৰ'বই নোৱাৰিলে আৰু চবেই তামোল খোৱাত ব্যস্ত। আৰু এইফালে দাই পানী ভৰাই আছিলে। আৰু এইফালে দেখিছে নহয় মানে চবেই কেটলিং পাতি লগাইছে, আমাৰ গাঁৱৰে হয়। আৰু এইফালে চিৰা চবেই লালমোহন, আৰু এইফালে আমি খাবলৈ বহি ল'লোঁ আৰু চবেই মিলি খাই আছোঁ। আৰু এইফালে মাহঁত খুৰীহঁত চবেই বহি ল'লে আৰু সকলোৱে মিলি আমি প্ৰথমতে খালোঁ বাৰু, তাৰপিছত নেক্সটত মাহঁতে খাইছে। আৰু এইফালে পেহী, খুৰী, ভাইটিহঁতো খাই আছিলে। আৰু এইফালে আমাৰ খাই হোৱাৰ পিছত আমি নামঘৰলৈ বুলি আহিলোঁ। আৰু নামঘৰত এইফালে প্ৰখন পঢ়ি আছিলে। আৰু এইফালে আমি সকলোৱে নামঘৰ ভিতৰলৈ সোমাই গ'লোঁ। মাহঁত তাত বহি আছিলে আৰু এইফালে সকলোৱে প্ৰখন গাই আছিলে। আৰু এইফালে মাহঁতেও আহি পিনে বহি আছিলেহি। আৰু এইফালে আমি নামঘৰৰ পৰা আহি দেখিছোঁ নহয় শংখ বজোৱা কম্পিটিশ্যন লাগি গৈছে। গাইজ বতাব নাজানো মোৰ পায় দেই। আৰু তাৰ পৰা সোনকালে আহি মেলি সোনকালে ভণ্টিক উলিয়াইতো যাব লাগে। আৰু এইফালে বাহঁতেও ভণ্টিক উলিয়াই আছে। আৰু এইফালে ভাওনা চাবলৈ আইতা আহিছিলে। আৰু ফাইনেলি ভণ্টি ওলাই আমি ৰেডি হৈ গ'ল। আৰু এইফালে নামঘৰত আহি পাই গ'লোহি। আৰু আহি সকলো ভাৱৰীয়াই পেইণ্টত লাগি আছে। আৰু মই তাৰ পৰা ওলাই অহাৰ পাছত দেখিলোঁ ভাওনা আৰম্ভ হ'বই হ'ল। আৰু এই আৰম্ভ হোৱাৰ আগত পেহী পেহায়ে ফাইন গায়নক সেৱা কৰি লৈছে। আৰু ভাওনা আৰম্ভ হোৱাৰ আগতে আৰম্ভণি গীতটো শুনকচোন।
बोला होती बोला कान है देवाती याना আৰু ইমানেই আছিল আজি মোৰ ব্লগটো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। বাই।